আসসালামু আলাইকুম সমূহ ইছলাম ধৰ্মাৱলম্বী ভাই বন্ধুসকল। আজি আপোনালোকৰ ওচৰলৈ আহাৰ খোৱাৰ সুন্নতসমূহ লৈ আহিছোঁ। কিদৰে আমাৰ আহাৰ খোৱা সুন্নত গোটেইখিনি জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। আহাৰ খোৱাৰ সুন্নতসমূহ কি কি? 1 নম্বৰ, দস্তৰখানা পাৰি লৈ খোৱা। 2 নম্বৰ, দুয়োখন হাত গাঁঠিৰ কব্জালৈ ধোৱা আৰু হাত নোমোচাকৈ খোৱা। 3 নম্বৰ, খোৱাৰ আগত দোৱা পঢ়া। 4 নম্বৰ, সুন্নাত পদ্ধতি অনুযায়ী বহা, এটা আঁঠু নাইবা দুয়োটা আঁঠুৰ ওপৰত বহা। 5 নম্বৰ, সোঁ হাতেৰে খোৱা। 6 নম্বৰ, নিজৰ সন্মুখৰ পৰা খোৱা। 7 নম্বৰ, 3 আঙুলিৰে খোৱা। 8 নম্বৰ, যদি খাদ্যগৰাহ পৰি যায় তেন্তে তাক পৰিষ্কাৰ কৰি খোৱা। 9 নম্বৰ, খাদ্যৰ পাত্ৰ আঙুলিৰে চেলেকি খোৱা আৰু আঙুলিও চেলেকি খোৱা। 10 নম্বৰ, আউজ নিদিয়াকৈ খোৱা। 11 নম্বৰ, খাদ্য বস্তুৰ কোনো দোষ ক্ৰুটি নধৰা। 12 নম্বৰ, অত্যাধিক গৰম আহাৰ নোখোৱা। 13 নম্বৰ, আহাৰ খোৱাৰ পিছত দোৱা পঢ়িবা। 14 নম্বৰ, খোৱাৰ পিছত হাত ধোৱা আৰু কুল্লি কৰা। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এই সুন্নতসমূহ যদি আমি মানি নচলোঁ তেন্তে বহুত দুখ লগা কথা। যিজন নবীয়ে কিমান কষ্ট মুজাহিদা কৰি আমাৰ মাজত দিন পৈদা কৰি থৈ গৈছে, আজি আমি সেইজন নবীক পাহৰি গৈছোঁ। সকলোৱে হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নতসমূহ পালন কৰাৰ বাবে চেষ্টা কৰিব ইনশাআল্লাহ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।